নমস্কাৰ ৰিভিউ অসমলৈ স্বাগতম জনাইছো সাংস্কৃতিক কৰ্মীসকলৰ বাবে এটি মুহূৰ্ত লৈ আহিছো সুখবৰ পুনৰ আৰম্ভ হ'ল সাংস্কৃতিক সন্ধিয়া চৰকাৰৰ ফালৰ পৰা অনুমতি লাভ কৰিলে উদ্যোক্তা সমিতিয়ে আয়োজন কৰিলে সাংস্কৃতিক সন্ধিয়া কাৰণে যোৱা 25 এপ্ৰিলৰ পৰা ভাৰতত বন্ধ হৈ আছিল সাংস্কৃতিক সন্ধিয়া সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ কোভিডৰ লগতে লকডাউন চলি আছে সংখ্যক ৰাজ্যত চলি আছে 144 ধাৰা তেনে সময়তে সোমবাৰে প্ৰশাসনৰ অনুমতিসহ সুকলমে পাল কৰিলে সাংস্কৃতিক অনুষ্ঠান নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু কৰোনাৰ বাবে যোৱা 2019ৰ পৰা আজি 3 বছৰে সাংস্কৃতিক কৰ্মীসকলৰ মন্দাৱস্থা চলি আছে আৰু এতিয়া দুখনকৈ সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰিলে উদ্যোক্তা সমিতিয়ে বিহাৰৰ দৰভংগাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান সুকলমে পাৰ কৰা হয় 11 আৰু 12 জুলাইত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত কণ্ঠদান কৰে পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মিষ্টি ঘোষে দৰভংগা পৰা মিথিলেশ কুমাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ৰিভিউ অসম